নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিছে, চবেই জানেই। ৰাতিপুৱা গ'লোঁ নামঘৰলৈ, তাৰপৰা আহি গাটো অকণমান বেয়া লাগিলে আৰু কিন্তু বেয়া লাগিলে উপায় নাই, যিহেতু আমাৰ ভাগিনে দিছিলে আৰু তাই ষ্টাৰ পাইছে আৰু একদম ৰক্ষা নাই। যেনে তেনে হ'লেও উঠি মেলি আহিছোঁ আৰু অকণমান সুধিমনো কি, মই দেখিয়ে থাকোঁ ৰাতিপুৱা গধূলি। তাই যি পঢ়ি থাকে, মই আকৌ ৰাতিহে নাথাকোঁ বাৰু। বাকী পৰীক্ষা আগে আগে দিনে মই ইয়াতে আছিলোঁ। অনুভৱ কেনেকুৱা? তাই মেট্ৰিকতো কিমান 60 কিমান পাৰ্চেণ্টেজ আছিলে? 62। আৰু তেতিয়া বাৰু গাটো ইমান ভাল নাছিলে, হ'লেও সেইখিনি পালে তেতিয়াই আমি বাৰু হেপ্পী। আৰু এতিয়া গা চা ভালেই আছিলে আৰু সেই মৰ্মে বাৰু ঠিকেই আছে ন ৰিজাল্টটো। হ'লেও আকৌ ভালো নালাগে ন, যিহেতু আশা শেষ নহয় ন। আৰু কিবা ক'বা? ক'ত ল'বা এতিয়া এডমিশ্যন? কানৈ। তাকে একদম শান্ত শিষ্ট আমাৰ ছোৱালীজনী, বেছি কথা নকয়। আৰু মোৰো গাটো বেছি ভাল নাই লগা। অভিনন্দন থাকিলে।